এই দিল্লীৰ এইমছ নিচিনা এটা হ'ব ওদালগুৰি ইন্দিৰা গান্ধী ওপেন ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব ওদালগুৰি ন্যাশনাল ইনষ্টিটিউট অফ টেকনলজি হ'ব ওদালগুৰি ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হ'ব আৰু গোটেই জিলা এডিশনেল নবোদয়া স্কুল খোলা হ'ব বুলি তেখেতসকলৰ এনেক্সাৰত লিখি আনি বহুত ডাঙৰ ডাঙৰ কথা কৈছে ইমান ডাঙৰ ডাঙৰ কথা কোৱাটো কি হৈছে কি হোৱা নাই দাদা আপোনালোকে এই কাগজখন চাব 3 তাৰিখ জানুৱাৰীত মিটিং হৈছে ভাৰত চৰকাৰে কৈছে আমি দথমাত তেনেকুৱা কালচাৰেল কমপ্লেক্স বনাব নোৱাৰো ৰিজেক্ট কৰিলে নাকচ কৰি দিলে এইটো এই ডাংখলৰ খোজ ফেক্টৰী বনোৱাৰ এইটোকে ক'লে আমি অলৰেডি বঙাইগাঁৱত কৰিছোঁ বঙাইগাঁও আৰু ৰেলিঅ' খোজ ফেক্টৰী এমনি বজাৰত বেচোৱা বস্তু নহয় আমাক আৰু ফেক্টৰী নালাগে ইয়াৰ কাৰণে ডাংখলৰ খোজ ফেক্টৰীটো নাকচ কৰি দিলে তাৰপিছত ৰৌমাৰীত এই মেডিকেল কলেজ এণ্ড হস্পিটেল এইটোকে কি ক'লে তেনেকুৱা হস্পিটেল ইতিমধ্যে গুৱাহাটীত বনাই থকা হৈছে থকা পইচা নাই লেকচাৰৰ নাপায় মেডিকেল কলেজত গতিকে ৰৌমাৰীত আৰু এটা এইমছ বনোৱাৰ কোনো প্ৰশ্নই নুঠে এইটোকো নাকচ কৰি দিয়ে তাৰপিছত বৰমাৰ যিটো উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এইটোকো ক'লে যে আমি অলৰেডি অসমৰ দুইটা চেন্ট্ৰেল ইউনিভাৰ্চিটি বনাইছো এটাটো তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি আৰু শিলচৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি তৃতীয় চেন্ট্ৰেল ইউনিভাৰ্চিটি বনোৱা ভাৰত চৰকাৰৰ কোনো পলিচিয়ে নাই এইটোকো নাকচ কৰি দিলে আৰু ওদালগুৰিৰ যিটো এনআইটিৰ কথাটো ক'লে যে one state one NIT only that is the policy of the government of India eta state or eta he NIT ho we have established already one NIT at Silchar in Assam and BTC falls within the state of Assam there is no question of establishment of another NIT in the state of Assam এইটোকো রিজেক্ট কৰি দিলে ভাৰত চৰকাৰে তাৰপিছত এটা sports university এইটোকো ক'লে ভাৰত চৰকাৰে we have already established one national sports university in Manipur to cater the sports personalities in the entire country so ভাৰতৰ সব দেশৰ পৰা মানে খেলুৱৈসকলক ট্ৰেইনিং ষ্টাডি কৰিবৰ কাৰণে মণিপুৰত নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি অলৰেডি বনাইছে বড়োলেণ্ডত আৰু আমি নবনাও বুলি কৈছে এইটোকো ৰিজেক্ট কৰিছে মই খুব ছুটিকে ক'লো এক্সপ্লেনেশ্যনত ইয়াত লিখা আছে গঠিত আপোনালোকে চাবলৈ পঠাবলে তাৰপিছত এই যে নবোদয়া স্কুলৰ ক্ষেত্ৰতো ক'লে one district one নবোদয়া we have established 4 নবোদয়া schools for 4 districts in the BTR area এইটো ক'লে যে এটা ডিস্ট্রিক্টত এটাহে নবোদয়া বনোৱা হয় 4টা ডিস্ট্রিক্টৰ কাৰণে আমি 4টা অলৰেডি বনাইছো আৰু বনোৱাৰ কোনো পলিচি নাই নতুন ডিস্ট্রিক্ট যদি হৈছে আমাক প্ৰপ'জাল দিয়ক ছাপা এই ফৰ্মৰ বৰৰ যি চুক্তি কৰিছিল যি কথাটো লৈ পেলাই ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল আমাৰ বাইদেউসকলৰ ওচৰত চাফা ঢল পৰিছিল এতিয়া পাৰ্থক্যটো চাওক হাগ্ৰামা মহিলাৰ দক্ষতা আৰু প্ৰমোদ বৰৰ দক্ষতা চাওক আপোনালোকে হাগ্ৰামা মহিলাৰ কৰ্ম প্ৰমোদ বৰৰ কৰ্ম আপোনালোকে এতিয়া কম্পেয়াৰ কৰি চাওক ভোট থাক দিব লাগে অটোমেটিক্যালি আপোনাৰ মনত আপোনাৰ হৃদয়ত আহি যাব হাগ্ৰামা মহিলাৰী যাক 17 বছৰ একো কৰা নাই বুলি কৈছে আজি বিটিচিৰ যিমান হস্পিটাল আছে সব হাগ্ৰামা মহিলাৰী বনোৱা আজি যিমান আলি আছে ৰাস্তা ঘাট দলং সব হাগ্ৰামা মহিলাৰী বনোৱা আজি যিমান স্কুল কলেজ মেডিকেল কলেজ নার্সিং কলেজ ইঞ্জিনিয়ারিং কলেজ CIT বড়োলেণ্ড ইউনিভার্সিটি হৈছে হাগ্ৰামা মহিলাৰী বনোৱা ইলেক্ট্ৰিক কাৰেন্ট গাঁৱে গাঁৱে সব হাগ্ৰামা মহিলাৰীয়ে দিয়া আৰু কি লাগে 275 খান ইৰিগেশ্যন বনাইছে কৃষকসকলৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে বনোৱা প্ৰমোদ বড়োৱে এতিয়া উত্তৰ দিয়ক আমাক দিব নালাগে এই ৰিপৰ্টাৰ ভাইসকলৰ দ্বাৰা আমাৰ বাইদেউসকলৰ দাদা ভাইসকলক কওক যদি
এই 3.5 বছৰত প্ৰমোদ বড়োৱে যদি এটা এলপি স্কুল চৰকাৰীকৰণ কৰিছে আমাক দেখুৱাই দিয়ক এতিয়া এই নেতাসকলে নিজৰ ল'ৰা ছোৱালীক এই স্কুলত এডমিশন কৰি দিব এইটো মত কৰিছে আমি আমাৰ দিনত 2000তকৈ বেছি স্কুল চৰকাৰীকৰণ কৰিছো এই যে মোৰ দাদা ডাইৰেক্টৰ আছিল মই এডুকেশ্যনৰ ইএম আছিল 2000তকৈ বেছি আমি চৰকাৰীকৰণ কৰিছো এতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰ কথা কোৱা মানুহ এটাও এলপি স্কুল চৰকাৰীকৰণ কৰিব পৰা না কলেজৰ কথা বাদ দিয়ক হাইস্কুলৰ কথা বাদ দিয়ক বৰঞ্চ কি কৰিছে এমালগেমেশ্যন 400টা এলপি স্কুল এমই স্কুল বলে বিটিসিৰ পৰা আউট হ'ব এইটোৱে কথা একটা যদি হস্পিটাল আমি হাগ্ৰামা বনোৱা বাহিৰে একটা যদি হস্পিটাল বনাইছে আমাক দেখুৱাই দিয়ক চিকিৎসাৰ কাৰণে আমাৰ দাদা ভাইও এই হস্পিটালত যাব এটাও নাই সনখচৰ পৰা আৰম্ভ কৰি আসমে নদীলৈকে যি 19টা ডাঙৰ নদী আছে আমাৰ হিমালয়ৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰৰ যোৱা এই নদীবোৰৰ যদি এটা দলং বনাইছে এই ইউপিপিএল চৰকাৰ আমাক দেখুৱাই দিয়ক এই ইলেকশ্যন কেম্পেইনত আমিও গাড়ী চলাই যাম এই দলং দি কাৰণ তেখেতসকলে আমাক 17 বছৰৰ একো কৰা নাই বুলি কয় আৰু আমি বনোৱা ৰাস্তা দলং দি তেখেতসকলে ডাঙৰ গাড়ী চলাই আছে